A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইবাৰো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এটা সুন্দৰ হাথৰৰ ভিডিঅ'। পূৰ্বৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টোতো আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আমিও নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আহকচোন এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক ভাই থাকে ডালত, এক ভাই থাকে স্থলত, দুই ভাই থাকে আকাশ মণ্ডলত, চাৰিও ভাই লগ লাগে মৰণ কালত। এই সাঁথৰটোৰ উত্তৰটো কি বাৰু জানেনে? জানে যদি কমেণ্ট বক্সত জনাওকচোন। টাইম ষ্টাৰ্টছ নাও। উত্তৰটো নিশ্চয় পালে, নহয় জানো বন্ধুসকল? উত্তৰটো হৈছে তামোল, পাণ, চূণ আৰু ধপাত। হয়নে বাৰু? ২ নম্বৰ সাঁথৰটোলৈ আগবাঢ়িছোঁ। জোনো নহয়, বেলিও নহয়, পোহৰ বিলাই থাকে, মহো নহয়, দাহো নহয়, ৰস চুহি থাকে। জোনো নহয়, বেলিও নহয়, পোহৰ বিলাই থাকে, মহো নহয়, দাহো নহয়, ৰস চুহি থাকে। কি বাৰু উত্তৰটো জানেনে? উত্তৰটো নিশ্চয় গম পালে, নহয় জানো বন্ধুসকল? উত্তৰটো হৈছে চাকি। আগবাঢ়িছোঁ ৩ নম্বৰ সাঁথৰটিলৈ। তলেও হাড়, ওপৰেও হাড়, মাজত সেইটো কি পক্ষী, কেৱল কৃষকৰহে সখী। কি বাৰু এইটো জানেনে? টাইম ষ্টাৰ্টছ নাও। উত্তৰটো হৈছে জাপি। বন্ধুসকল, জানিছিলনে বাৰু উত্তৰটো? এইবাৰ ৪ নম্বৰ সাঁথৰটো আগবঢ়াই দিছোঁ। আপোনাৰ মোবাইলৰ কিপেডত থকা সংখ্যাকেইটা পূৰণ কৰিলে পূৰণফল কিমান হ'ব? আকৌ এবাৰ কৈ দিছোঁ। আপোনাৰ মোবাইলৰ কিপেডত থকা সংখ্যাকেইটা পূৰণ কৰিলে পূৰণফল কিমান হ'ব? ভাবি চিন্তি উত্তৰটো দিয়কচোন। উত্তৰটো ভাবি পালেনে বন্ধুসকল? উত্তৰটো হৈছে ০। মোবাইলৰ কিপেডত ০টো থাকেই, নহয় জানো? আৰু আমি জানো যে ০ৰে যি সংখ্যাকেই পূৰণ নকৰোঁ কিয় ফলাফল কিন্তু ০ই হয়, নহয় জানো? আগবাঢ়িছোঁ ৫ নম্বৰ সাঁথৰটিলৈ। ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধে মণি, ওপৰলৈ চাই আছে কোনে চুলি মেলি। ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধে মণি, ওপৰলৈ চাই আছে কোনে চুলি মেলি। উত্তৰটো ভাবি পালেনে বাৰু বন্ধুসকল? উত্তৰটো হৈছে তামোল গছ। তামোল গছৰ ঘন ঘন গাঁঠি, নহয় জানো? ডিঙিত পিন্ধে মণি বুলি যে কৈছে, তামোলবিলাক ডিঙিত লাগি থাকে আৰু ওপৰলৈ চাই থাকে চুলি মেলি, পাতবিলাক চুলিৰ দৰে, নহয় জানো? এইবাৰ আপোনালোকৰ বাবে এটি সাঁথৰ আগবঢ়াইছোঁ। সাঁথৰটিৰ উত্তৰটি কমেণ্ট বক্সত জনাব। ভগৱানৰ কি লীলা, লাঠিৰ ভিতৰত চৰ্বত বিচাৰি পালা। আকৌ এবাৰ কৈ দিছোঁ। ভগৱানৰ কি লীলা, লাঠিৰ ভিতৰত চৰ্বত বিচাৰি পালা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।